তো গাইজ ফাইনেলি আহি পালো এতিয়া আমি চিতা জখলা দেই গাইজ চিতা জখলা অসম বিখ্যাত চিতা জখলাৰ গাখীৰ ইয়াতে পায় বৰ্তমান মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমলিঘাটত আছে আপোনালোকে চাই থাকিব গোটেই মই দেখাই আছো ৰাতি হ'ল ন ৰাতি আহিলো মানে আপোনালোকক দেখাম আৰু গাইজ কেতিয়াবা দিনত আহিলে ভালকে দেখাম দেই এতিয়া চাওক অলপমান এইটো চাওক চিতা জখলা Hi everyone, this is JD Tourist Vlog. Hey guys. আৰু গাইজ এইখিনি ঠাইখিনিত মানে আগতে এনেকুৱা দোকান বজাৰ নাছিল এতিয়া মানে চবফালে দোকান বজাৰ আৰু লোকেল চব্জি একদম ফ্ৰেছ চব্জি পোৱা যায় ইয়াতে চাওক কি চব্জি লাগে আপোনাক একফালৰ পৰা পাহাৰীয়া চব্জি কলফুল লাগে অমিতা লাগে কল লাগে মজা আৰু মানে লোকেল আৰু কোনো সাৰ নিদিয়া পাব পুৰা অৰ্গেনিক চব্জি পাব পুৰা দেই গাইজ এই চাওক চিতা জখলাৰ গাখীৰ পিয়ৰ গাখীৰ আৰু ইয়াতে বিভিন্ন ধৰণৰ মিঠাইও বনোৱা হয় মিঠাইও পায় ইয়াতে দেই গাইজ তো গাইজ ইয়াতে কিবা খোৱাৰ আগতে মানে কুপন লৈ ল'ব লাগে কুপন দিব আপোনালোকে পইচা দিব পে'মেণ্ট কৰিব লাগিব আগত আৰু কি খাব কি লাগে কি অৰ্ডাৰ দিব সেইখিনিও দি দিয়ক আৰু মানে জিলাপি খাই না মিঠাই খাই না যিকোনো আৰু চাহ হওক কিবা হওক এইটো কাৰোবাৰ কুকুৰ হৈ ইয়াতে সোমাই আহিছে দেই চালা সমোসা চাইটা আৰু এয়া চাওক উৎকৃষ্ট মানৰ মিঠাই পোৱা যায় ইয়াতে চিতা জখলাত চাওক কি মিঠাই আৰু চব মিঠাই আছে তো গাইজ এয়া আছিল আমাৰ চিতা জখলাত আহি খোৱা নাস্তা হয় গধূলি নাস্তা দেই গাইজ আপোনালোকে চাই ভালে পাইছে চাগে চাহ দিছে জিলাপি দিছে আৰু চিঙৰা দিছে সমোসা বুলি কয় হিন্দীত দেই গাইজ তো গাইজ আজি ভিডিঅ'টো এনেকৈ অসমীয়াতে বনালোঁ গাইজ আপোনালোকে চাব দেই গাইজ চবে চাব গাইজ খালি ৰাতিপুৱাৰ ভিতৰতে আপলোড হৈ যাব পাৰে আৰু মোৰ আজি পাৰ্টি দিল কয় আজিতো খাহী ছাগলী কাটিছে এই ঘৰতে দেই গাইজ পাৰ্টিটো কিন্তু পাৰ্টি আজি মোৰ পৰা পাৰ্টি তো গাইজ চিতা জখলাত আহি মানে গাখীৰ খোৱা নাই আমি চিঙিৰাই খাই আছোঁ দেই গাইজ গাখীৰ খাম বাৰু কালি কেতিয়াবা ৰাতিপুৱা আহিলে গাখীৰে পুৰা খাম গাখীৰ আজি খোৱা নাই আৰু গাইজ এইটো পাৰ্টি মোৰ ফালৰ পৰা গ্ৰেণ্ড পাৰ্টি ফৰ 1K ছাবস্ক্ৰাইবাৰ আৰু বিৰেন চিতা জখলাত বহুত দূৰৰ পৰা মানুহ আহে ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে দেই গাইজ ইয়াতে মানে ৰেষ্ট লোৱাৰ কাৰণে বেষ্ট প্লেচ আৰু মানে ভিউও মজা না তই গাখীৰ চাহ পুৰা খাওঁ খাই দে চব খাই দে এইখিনি চাহ খাব নোৱাৰো এইখিনি আজি 1K হৈছে গোটেই খাব লাগিব তই চিকেন চামোচা এই চিকেন চামোচা चिकन और पनीर समोसा और चिकन तो गाइस ये क्या पीठा लाइव में पे
তই হিন্দীতে কৈ দিয়া পাইছোং যা তো গাইজ এইটো মানে কি মই হিন্দীতে কৈ দিয়া পাইছিলোঁ এইটো লাইফত প্ৰথমবাৰ দেখা পাইছোঁ এইটো খাৰু পিঠা না কি পিঠা কয় মাজত নাজানা ৰিং পিঠাই কয় এই চাওক তো গাইজ বৈদ্য গৰম হে পুৰা খাই একদম এটা টেবুল ফুল কৰি দিছোঁ আমি চা ইমান বাতিয়ে বাতি এইটো আমাৰে টেবুল হয় লৈ যাম টেবুল চব লৈ যাম দে গাইজ সেয়া তো গাইজ চিতা জখলাৰ পৰা আমি এতিয়া যাব ওলালোঁ বেছি ভিডিঅ' বনা নাই অলপমান বনালোঁ ৰাতিৰ মানে ভিউটো ইমান ভাল নহয় কাৰণে মানে আছে বীৰেন কি কৰি আছে কি কৰি আছে বনোৱাই হোৱা নাই বেলেগ কিবা বনাব অৰ্ডাৰ দিছে মানে ঘৰত লৈ যাব দেখিম মানে হোৱা নাই কাৰণে ৰখি আছে তো আমিও ৰখি দিওঁ এতিয়া হেল্ল' গাইজ চিংৰাও খালং জিলাপিও খালং আৰু এইটো কি কয় এইটো খাৰু পিঠাও খালং এতিয়া যাওঁ আৰু এতিয়া যাওঁ আৰু দেই দে গাইজ তো গাইজ পিঠা জখলাত আহি ইমান ভাল লাগিছে নহয় ইমান ছাপোৰ্ট কৰিছে আমাৰ বাইদেউহেঁতে খুৰীহেঁতে মাহীহেঁতে অ মাহী ভালে আছ ঐ ঐ একদম ভালে আপোনালোকৰ সীতা জখলাত আহি ইমান ভাল লাগিলা অ'কে দিছ ইজ জেডি টুৰিষ্ট ব্লগ দে গাইজ ৱাও ইমান ভাল লাগিল চাইডে চাইডে যাম ৱেলকাম টু জেডি টুৰিষ্ট ব্লগ দে গাইজ তো গাইজ এতিয়া জাগিৰোড মহানগৰ আহি পালো আমি এ চাওক জাগিৰোড মহানগৰ দেখো তো গাইজ জাগিৰোডৰ চিনেমা হলটো আমি পাহৰি আহিলো পাৰ হৈ আহিলো পাহৰি আহিলো নহয় লা 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 কিন্তু পিছৰ হেনিটো তই চলাই নিব লাগিব মানে জাগিৰোডটো আগতে পাইছো বুলি ভাবিছিলো মানে ৰাতি হলে কনফিউজ হয় আৰু গাইজ জাগিৰোডত এইটো আহিব পাৰিলে আহিব দে গাইজ যাই আহি পোৱা নাই এবাৰ আহি চাব আৰু 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 পুলিচ ট্ৰেফিক পইণ্ট পাম আৰু আমি এইটো চা এইটো পুলিচ ট্ৰেফিক পইণ্ট দেই জাগিৰোড এইটো জাগিৰোড থানা হয় এইটো সীতা জখলাতে গৈছিলো আমি এইটো লিখা আছে পুলিচ ট্ৰেফিক পইণ্টত দে গাইজ আৰু গাইজ HTC কাউণ্টাৰ এইটো জাগিৰোডৰ এইটো চা তো গাইজ আহি পালো মাই TVS স্মাৰ্ট পইণ্টত আহি পালো দে গাইজ গাইজ আজি আমি আহিলো এইটো স্মাৰ্ট পইণ্টত এইটো জাগিৰোডৰ স্মাৰ্ট পইণ্টৰ শ্বপিং মল হয় এইটো এটা সৰুকে আৰু মানে দে গাইজ এইটো চাওক ভিতৰত মানে ভিডিঅ' এলাও নহয় কাৰণে মই বনাও নাই কিছুমানে বনাইছে যদিও মই বনাও নাই দে গাইজ বেলেগ দিনা আহিলে বনাম বাৰু